মই কিন্তু গৌতমক কথা দি আহিছো যে এই প্ৰস্তাৱ মানি ল'বলৈ মই তোমাক ৰাজি কৰা। তুমি কথা দি আহিছা? তুমি? কোনে তোমাক এই অধিকাৰ দিলে? মই যে তোমাৰ বাহিৰে আন কাকোৱে ভাল পাব নোৱাৰো এই কথা জনাৰ পিছতো তুমি? সুনিতা তুমি বলিয়া হৈছা নেকি? তোমাৰ লগত হাঁহি মাতি কথা পাতিছিলো কাৰণে তুমি কিয় ধৰি লৈছা যে মই তোমাক ভাল পাওঁ? বিজু, আচৰিত কিয় হৈছা? লোকৰ আশ্ৰয়ত থকা মইতো এইবোৰ কথা ভাবিবই নোৱাৰো। আজি তুমি এই কথা কৈছা? তুমি? তেনেহলে মই আমাৰ ইমান দিনৰ সম্বন্ধক কি নাম দিম? সম্বন্ধ? তুমি কি সম্বন্ধৰ কথা কৈছা? আৰু সেই সম্বন্ধৰ প্ৰেমৰ নাম দি তুমি মোৰ জীৱনত অনধিকাৰ প্ৰৱেশ কৰিব খুজিছা? তুমি মোৰ ভাল বন্ধু, তাতকৈ বেছি একো নহয়। যদি এই বন্ধুত্বৰ বান্ধোনডাল ছিঙিও যায় তথাপি মই তোমাক নিজৰ কৰি ল'ব নোৱাৰিম। বিজু, এয়াই মোৰ শেষ কথা। ঐ কি হ'ল আজি দেখোন একেবাৰে পুৱাই পুৱাই কথাও যে শুধৰা দেই। ঐ আগতে এনেকুৱা সময় নাহো নেকি? আহ, কিন্তু এতিয়া যেনিবা আগতকে অলপ ঘনাই আহ। বেয়া পাইছে যদি নাহো তেতিয়াহ'লে। মই ভাল পোৱা বেয়া পোৱাত কি আহে যায়, আনি নাপালেই হ'ল। ঐ কিনো পাক লগা কথাবোৰ কওঁ। কথাত পাক লগোৱা নাই, ঘৰখনতে কিবা পাক লাগিছে। দুদিনমানৰ পৰা ঘৰখনত কিবা এটা হৈছে। কি কিবা এটা হৈছে? তই নাজানো নেকি? এই আমাকে চব জানিব লাগিব নেকি? তোক দায়িত্ব নোকোৱাকৈ আছে। মুঠতে সাংঘাতিক কিবা এটা হৈছে, সাৱধান। কিনো আমল বল বগি থাকে পারে কাম নাই। এই আছ তই চাচো মই তোৰ ওচৰলৈকে আহিছিলো। তোক কি সুধি আছো মই? হাৰি বতৰ গুমা কথাৰ তো পানো নাপাওঁ ঠিক নাই। যশোদা বাইদেউ, যশোদা বাইদেউ, আজি তহঁতৰ ঘৰত কাৰোবাৰ মন নপৰত নেকি? পেহীক চিঞৰিব নালাগে, ঘৰত নাই। পেহী ঘৰত নাই। হওক মাতটো ওলাল যে তোৰ। কিবা কথা আপত্তি মোৰ আছে। আপত্তিৰ প্ৰধান কাৰণটো হ'ল আৰে কিমান বছৰ ধৰি মই ঢোল পেপা বিহু এইবোৰৰ লগত সম্পৰ্ক ৰখা নাই। আজি হঠাৎ ঢোলটো দেখি দুটা চেও মাৰিলো কাৰণে তই কিয় ধৰি ললি যে এতিয়া মই নাচনীক নচাব পাৰিম? তুমি ঢোলৰ চাপৰ পাহৰা নাই ৰাজু ককাইদেউ, বৰঞ্চ তুমি আগতকৈ বেছি ভালহে বজোৱা হৈছা। ঠিক আছে মই মানি ললো, অলপ কষ্ট কৰিলে হয়তো পাহৰি যোৱা সেইবোৰ মনলৈ আহিব। কিন্তু আৰু এটা সমস্যা আছে, প্ৰতিযোগিতাৰ দিনা যদি মই থাকিব নোৱাৰো। কিন্তু তুমিতো নিজেই কৈছিলা যে এইবাৰ তুমি একেবাৰে থাকিম বুলি আহিছা। চা কাঞ্চন, হঠাৎ যদি মই থাকিব নোৱাৰো তেতিয়া কি খেলি মেলি হ'ব ভাবিছা? তাৰ মানে সঁচা কথা কবলৈ গলে তুমি মোৰ লগত ঢোল বজাবলৈ ইচ্ছা কৰা নাই। কাঞ্চন, এই কাঞ্চন শুনচোন, এই কাঞ্চন, কাঞ্চন। মোৰ মামাৰ নাটকৰ এটা সংজ্ঞা, টকা পইচা নাথাকিলে মানুহ দৰিদ্ৰ হ'ব পাৰে, কিন্তু যি মাতৃৰ মৰমৰ পৰা বঞ্চিত হ'ল তেওঁ মই কাঙাল।